চাওক আমাক 2012ত আমি চাকৰিত আমাক দিছিলে টেট কোৱালিফাই কৰিছোঁ তাৰপিছত আমি 2012ত আমি চাকৰিত জইন কৰিছোঁ ন' ডাউট প্ৰথমতে 2012ত আমাক কণ্ট্ৰেকচুৱেল হিচাপে ৰাখিলে কিন্তু 2013ত ROP মতে 2013ৰ 1 এপ্ৰিলৰ পৰা আমাৰ ROP মতে সকলো সুবিধা দি পেলাই কিছুমান সুবিধা বঞ্চিত কৰি পেলাই আমাক চাকৰিত নিয়মীয়া কৰিলে তেতিয়াই এতিয়া আমাৰ যি মুখ্যমন্ত্ৰী আছিলে তেতিয়াই কৈছিল যে আহা চৰকাৰত যদি বিজেপি চৰকাৰ আহে ভিছন ডকুমেণ্টত লিখাও আছিলে যে টেট শিক্ষকসকলক নিয়মীয়া কৰিম কিন্তু এতিয়া দুটা কাল পাৰ হ'ব হৈছে আমাক নিয়মীয়াৰ কাৰণে ষ্টেপ লৈছে মুখ্যমন্ত্ৰীয়ে ক'লে যে টেট শিক্ষকসকলক ৰেগুলাৰাইজ কৰিম পতাকা তলত ভাৰতৰ পতাকা তলত 15 আগষ্টৰ দিনাখন ক'লে যে টেট শিক্ষকসকলক নিয়মীয়া কৰিম কিন্তু ছাডেনলি দিৱালী দিনাখন পোহৰৰ উৎসৱ আমাৰ এনেকুৱা লাগিলে যে আমাৰ জীৱনলৈ আন্ধাৰ আনিলে শিক্ষামন্ত্ৰীয়ে কাৰণ শিক্ষামন্ত্ৰীয়ে কৈছে যে তেওঁলোকক ৰেগুলাৰ কৰিম কিন্তু ৰেগুলাৰ নহয় তেওঁলোকে নতুন চাকৰিত নিযুক্তি হিচাপে দৰমহা গাঁথনিটো বদলি যাব নতুন চাকৰি যিটো দৰমহা পাব স্কেল পাব সেইটোৱে পাব এতিয়া য'ত দেখা যায় আমাৰ নিয়াৰলি 11 to 12,000 আমি লোকচানত এতিয়া এইটো বয়সত আহি পেলাই আকৌ আমি বেকফুটত যাই পেলাই নতুনকৈ আৰম্ভ কৰিবলৈ আমাৰ বয়স নাই কাৰণ আমি এই অসমৰ কাৰণে শিক্ষাৰ কাৰণে 11 বছৰ 12 বছৰ দান দিলোঁ এতিয়া দান দিয়াৰ পাছত আকৌ 12 বছৰ আমি ঘূৰি যাই নতুন চাকৰি কৰিব নালাগে আমাক নতুন নিযুক্তি নালাগে আমাক নিয়মীয়া লাগে বেতন সুৰক্ষা সহ আমাক নিয়মীয়া লাগে যিটো দৰমহাত আমি কৰি আছোঁ যিখন বিদ্যালয়ত কৰি আছোঁ আমাৰ বেতন সুৰক্ষা সহ আমাক নিয়মীয়াকৰণ লাগে আমি নতুন নিযুক্তি বিচৰা নাই প্ৰথম কথা যে পুনৰ নিযুক্তি শব্দটো আমাৰ লগত নাখাতে কাৰণ আমি 2012 চনতে আমাক নিযুক্তি দিলে তেতিয়া যদিও কণ্ট্ৰেকচুৱেল হিচাপে দিছিলে 2013 চনত আমাক ROP মতে সম্পূৰ্ণ নতুন নিৰীক্ষত দৰমহা দিবলৈ আৰম্ভ কৰিলে আৰু আজিলৈকে আমি ROP মতে 2013 চনৰ পৰা 2023 চনলৈকে ROP মতে দৰমহা পাই আছোঁ গতিকে এতিয়া নতুন নিযুক্তিৰ কথা কোনোপধ্যে আহিব নোৱাৰে আৰু সংবিধানেও নকয় আমাৰ শ্ৰদ্ধাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে জাতীয় পতাকাৰ তলত ঘোষণা কৰিছিলে যে আমাক নিয়মীয়াকৰণ কৰিব যদিহে আজি শিক্ষামন্ত্ৰী মহোদয়ে নতুনকৈ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে তেতিয়াহ'লে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাষাৰৰ ভেলু মূল্য ক'ত থাকিলে প্ৰথম কথা মূল্য ক'ত থাকিলে তেখেতে এটা ক'ব আৰু শিক্ষামন্ত্ৰী মহোদয়ে এটা ক'ব কথাবিলাক তেনেকুৱা নেকি দ্বিতীয় কথা আমি কণ ল'ৰা ছোৱালীক আমি অসমৰ কণ ল'ৰা ছোৱালী যাক কয় শিক্ষাৰ কঠীয়াতলী আমি কঠীয়াতলীত আমি কঠীয়া সিঁচি আমি ৰোপণ কৰোঁ যাতে ভৱিষ্যতলৈ সুন্দৰকৈ ধৰণীখন ধুনীয়া হৈ লহপহ হৈ সেই শস্য বাঢ়ি আহে এই আমাৰ নিচিনা মানুহখিনিক এই শিক্ষকসকলক আজি চৰকাৰখনে ইমান আমাক কষ্ট দিছে আমি বাৰে বাৰে ৰাস্তালৈ ওলাই আহিবলগীয়া হৈছে আমাৰ মৰ্যাদাৰ কাৰণে আমাৰ প্ৰাপ্যৰ কাৰণে আমাক শান্তিৰে আমাৰ কৰ্ম কৰিবলৈ দিয়ক নতুন নিযুক্তি নালাগে আমি কেনেকৈ আছোঁ য'ত আছোঁ আমি যদি নতুন নিযুক্তি বিচাৰিলোহেঁতেন তেতিয়াহ'লে আগতে আমি বিভিন্ন জেগাত বিচাৰিব পাৰিলোহেঁতেন কিন্তু আমাক যিহেতু নিয়মীয়াকৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিলে সেইকাৰণে আমি আমাৰ জেগাতে আমি অতি সুখেৰে আমি আমাৰ শিক্ষা দান কৰি আছোঁ এতিয়া আকৌ নতুনকৈ নিযুক্তিকৰণৰ কথাটো আহিব নালাগে আৰু আমি কেতিয়াও নামানো যিহেতু আমি ROP মতে দৰমহা পাই আছোঁ ROP মতে দৰমহা যেনেকৈ পাই আছোঁ তেনেকৈ সম্পূৰ্ণ বেতন সুৰক্ষা আমাক আমাৰ জেগাতেই নিয়মীয়াকৰণ কৰিব লাগিব এয়া আমাৰ দাবী আৰু এয়া আমাৰ প্ৰাপ্য বেতন সুৰক্ষা আমাক নিয়মীয়াকৰণ কৰক শিক্ষক সমাজ জিন্দাবাদ। We want justice.